মোৰ নাম নিয়াৰ এইফালে দীপশিকা বা আছে এইটো দীপশিকা বা চেনেল লগতে আজি দীপশিকা বাৰ চেনেলত মই আহিছোঁ ভিডিঅ' বনাবলৈ আজি মানে আজিৰ ভিডিঅ'টো অলপমান বেলেগতকৈ বেলেগ কাৰণ আজি আমি কি খাম পিকনিক খাম মানে কি জানে ক'ত খাম কৈ দিয়া আকৌ ইয়াত আমাৰ শুৱালকুছিতে বালিচৰ ফিল্ডত খাম মানে বস্তুখিনি আমি ঘৰৰ পৰাই বনাই লৈ আহিছোঁ এই ঘৰতে বনাম আপোনালোকক বস্তুটো পোলাকৈ আনিছোঁ নেমু জলকীয়া এইবোৰ আচাৰ চাচাৰ নিমখ চিমখ সুজুলি আৰু সেইফালে মেইন মাংস এইটো মাংস নেকি তাৰপিছত এইটো ভালকৈ থবা তাৰপৰা এইফালে পিকনিক খাই আছে চাওক বেলেগ পিকনিক চবে গাড়ীত আহে আমি খোজকাঢ়ি আহিছোঁ আৰু চাইকেলত আহিছোঁ পুৰা এইফালে আমি এতিয়া ইয়াত নাখাওঁ মানুহৰ মাজত আমি ডাইৰেক্ট নদীৰ মাজত খাম আৰু এইখিনি দেখাই দিয়া এইফালে ভেলাঘৰ সাজি আছে সেইৰ কাৰণে মাঘৰ বিহু আহি আছে যিহেতু পিকনিক যোৱাবাৰতো ইয়াত পিকনিক একদম ভৰ্তি হৈ গৈছিল কাৰণ মই ইয়াত থাকোঁ ন সেইকাৰণে জানো মোৰ ফেভৰেট টেঙা টেঙা বগৰী এই গানবোৰ মজা লাগে আমাৰ কিন্তু গান চান একো নাই আমি মোবাইলতে বজাব লাগিব বাবোৰ যে আছে এইবোৰ পিকনিকৰ কাৰণে জেগাত আছে আৰু ৰাস্তাটো চাওক কি ধুনীয়া কেনেকুৱা লাগিছে ধুনীয়া লাগিছে বহুত ভাল লাগিছে আজি পিকনিক মানে আমাৰ পিকনিকটো অলপমান সস্তা পিকনিক ইমান ডাঙৰ নহয় তথাপিও পিকনিক এনেই কি বহুত ভাল লাগিছে কাৰণ কেলে বেলেগতকৈ বেলেগ আমি খোজকাঢ়ি আহিছোঁ সেইফালে নদীৰ পাৰ আছে মানে সেইটো মাথাউৰি তাৰপিছত আমি এতিয়া খাম সেইফালে বগৰী গছ এইবোৰ বগৰী গছ ৰাস্তাবোৰ কেনেকুৱা লাগিছে ইয়াৰ কোৱা ৰাস্তাখিনি কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে কি ধুনীয়া লাগিছে এতিয়া গছৰ পাতবোৰ চব সৰি পৰিছে এই মানুহবিলাকতকৈ আমি দূৰত খাম মানে আমি অকলীয়াকৈ খাম এইখিনি জেগা চাওঁ ইয়াত মানে সাহিত্যবাদ হেলিপেড আছিলে এইবোৰ যে গোল গোল যে আছে তাত হেলিপেড আছিলে সাহিত্যবাদ এইবোৰ ধূলি এইটো কি চুইচ গেট আমাৰ মেইন গাড়ীখন যোনখনে আমাক সহায় কৰিলে বস্তুবোৰ কঢ়িয়াই আনাত দীপশিকা বাই বগৰী পালে চাওঁ বগৰী চাওঁ সেইকেইটা এইবোৰ চাওক বগৰী যাওঁতে খাম এতিয়া নহ'লে আমাৰ ভাত পেটত নোসোমাবই চিধা নদীৰ পাৰত যাই আছোঁ একদম সেই হালধীয়া পলিথিনত মাংস আছে সেইটো পুৰা ধুনীয়াকৈ ৰাখি আছোঁ 360 ভিউ এটা চাই লওক ইয়াতখন দেখি পাই যেতিয়া বতৰ ভাল হৈ থাকে এতিয়া দেখি পাম যেন লাগিছে আশা এটা আছে আছে জেকচন দা গ'লেও হ'ব বোলে এইফালে কাছ আছে পৰিছে সেইকাৰণে ব্ৰহ্মপুত্ৰ নদীও পৰি কম হৈ গৈছে পানী কম হৈ যাইছে সিফালে এয়াৰপৰ্টখন আছে ইয়াত এতিয়া ভাল লাগে এনেকৈ ব্ৰহ্মপুত্ৰখন চাই ব্ৰহ্মপুত্ৰৰ পাৰতে আমি পিকনিক খাম কি খবৰ ভাল লাগিছেনে আহি পণ্ডিত দাদা ভাল লাগিছেনে পাল পাৰিছোঁ বহিবলৈ বহি কিনে খাম ইয়াতে পণ্ডিত দাদাৰ পোষ্ট শ্বাহৰুখ খান এইফালে চাওক কি ধুনীয়া সেইখন ভূতভূতি নে কিবা এখন যাই আছে চোৱা কিবা এখন যাই আছে ডাঙৰকৈ ইয়াত কেমেৰাত সৰু সৰু লাগিছে আৰু এইফালে পাত আমি খাবলৈ প্ৰথম খাই ল'ম তাৰে পিছত বাকী কামবোৰ কৰিম পেহলে পেট পূজা বাদ মে কাম দুজা ধুনীয়াকৈ মোৰ ওচৰলৈ লৈ আহিছোঁ এটা বগৰী এতিয়া খালেই কেনেকুৱা লাগিলে টেঙা নে মিঠা মানে বতৰটো হোৱা নাই যে সেইকাৰণে এই পানী বাকী এতিয়া আমি খাম কাষত সেইখন মোৰ ধন্যু বাসন্তী ৰখি আছে সেই তাত ভাত বাঢ়িব ওলাইছে জেকচন ভাই দাদা মামা এই বস্তুটো মাংস এইফালে জলকীয়া নিমখ ভাত আচাৰ জলফাইৰ আচাৰ চাগে পানী মাংসখিনি ওলোৱাৰ পিছত খাম মই আচাৰ নাখাওঁ দেই মানে কি হয় মাংসটো কেনেকৈ হৈছে নাজানো আলু দিছানে নাই এফালে তুমি কি পুতেছা আচাৰ তোৰ কোনখন দি দিয়া কোনোবাখন আৰু পণ্ডিত আচাৰ লাগে নে পণ্ডিতে খালেই কেনেকুৱা লাগিছে নালাগে এইখিনি চবৰে ভাত বাঢ়ি লৈছোঁ এতিয়া খাবলৈ ৰেডি কেনেকুৱা ভাল লাগিছে একদম ভাল লাগে এই চোৱা আমাৰ খাদ্য খতম এতিয়া এইখিনি ভালকৈ এটা ঠাইত থুপুৰি কৰি ঘৰত হ'লেও লৈ যাম এতিয়া মানে এইখিনি পিকনিক খাই কিনে বেয়া কৰিব নালাগে ন জেগাখিনি সেইকাৰণে আৰু তাৰপিছত এইফালে কুকাৰ খালি মাংস খালি অলপমান ৰস আছে সেইখিনি বাৰু চুচি মুচি ধুই লৈ যাম কাঢ়ি খালি চাওক
অলপমান আছে হাৰ্ডি চাৰ্ডি। তাৰপিছত ইফালে ধুনীয়া ভিউ। এতিয়া ফটো চটো মাৰিম, তাৰপিছত আৰু ঘৰত যাম। ছানছেটটো চাম। ছানছেট চাবলৈ সময় নাথাকিব। ইমান মজা উৰাই আছে মোৰ তেতিয়াৰ পৰা। এইফালে বেকগ্ৰাউণ্ডত এইফালে আমি ধুনীয়াকৈ খাদ্য তাত বনাই খাব পাৰিলোঁ হয়, বাট আমি ঘৰতে বনাই লৈ আনিলোঁ। এতিয়া আমি একদম ব্ৰহ্মপুত্ৰখনৰ ওচৰতে আছো। কিবা কবি নক'মই একো। কৈ দে। মিছ গোটেই মানে মোৰ ভৰি চৰি সোমাই থাকিলে ইয়াতে। চাওক কি ধুনীয়া। আছে। শিখা কেনেকুৱা লাগিলে আজি পিকনিক? বঢ়িয়া বঢ়িয়া মজা লাগে। দিয়া মামা মোবাইল। আমি মানে এতিয়া আমাৰ চব পিকনিক চিকনিক শেষ হ'ল। আমি এতিয়া পিনৰ পৰা চব ফুৰি মেলি আহিলোঁ। এতিয়া আমি যাম ৰুমলৈ যামগৈ। এতিয়া গাড়ী পাম নে নাপাম নাজানো, কিন্তু যাম। চবেই পিকনিক খাই আছে ইয়াতে। সেইফালে চবেই পিকনিক হৈয়ে আছে এইফালে। আজি আমাৰ ভিডিঅ'টো মানে ইমানতে শেষ কৰিলোঁ। আমাৰ পিকনিক চিকনিক খাই মেলি কৰি শেষ। আৰু এতিয়া আমি গৈ আছোঁ। এতিয়া মানে আমি যাম ৰুমলৈ। আৰু আকৌ এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে লগ পাম। এতিয়া বাই বাই। বাই বাই কৈ দে। বাই বাই।